ৰাইজ এতিয়া মানে ডিউটিত আছোঁ এইফালে ঠিক আছে টিকেট এইটো হৈছে শিৱসাগৰ ক্লক টাৱাৰ, যিটো একদম অপ্সৰা সন্মুখতে আছে। ভি মাৰ্ট এখন ভি মাৰ্ট শিৱসাগৰ বৰ্ডিং ফিল্ডত মানে চাইডতে আছোঁ। এতিয়া মই ফিল্ডত সোমাম। এইফালে পৰা মেডাম মেফি পেণ্ডেলটো নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। আৰু আজি হৈছে 31 জানুৱাৰী, মানে আজি হৈছে মেডাম মেফি। এইবাৰ বৰ্ডিং ফিল্ডত বহুত ধুনীয়াকৈ আয়োজন কৰিছে মেডাম মেফি। সেইকাৰণে ভাবিলোঁ গধূলিকৈ এপাক চাই আহিম। গধূলিকৈ মানে এতিয়া দিনততো নোৱাৰিম, দিনত যাম এতিয়া ডিউটিৰ পৰা 5:30 মানত ফ্ৰী হৈ যাম। তেতিয়া লাহেকৈ বাহিৰে বাহিৰে বৰ্ডিং ফিল্ডত সোমাই লৈ অকণমান কিবোৰ হৈছে চাম, আৰু আপোনালোককো ভাবিলোঁ অকণমান দেখুৱাই দিম। যিহেতু ইমান ডাঙৰকৈ আয়োজন কৰিছে, এপাক ময়ো নগ'লে বা এপাক আপোনালোকক জানো নেদেখুৱালে হ'ব। চ' ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। চ' এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। একদম গধূলিকৈ লগ পাম, হয়তো দিনতো লগ পাবলৈ আছোঁ ডিউটিত। কি হয় চাই লওঁ, বাকী এনেও গধূলিকৈ আপোনালোকক দেখুৱাম। তেতিয়ালৈকে বাই বাই। ৰাইজ এতিয়া মানে ডিউটিত আছোঁ। এইফালে পেচেণ্ট পঠিয়াই আছোঁ এজন দুজনকৈ। এতিয়া চাহ চেম্বাৰলৈ গৈ আছে আৰু এইফালে গৈ আছে। এতিয়া ইনচাবা আছিলে, তাই ওপৰত গ'ল আহিব। এইফালে একদম লাষ্টলৈ ঠিক আছে টিকেট এজন পেচেণ্ট আহিছে নি? One eternity later. Oh my God! Wow! Nah, ada di kok. Dia আমি পেচেণ্ট পঠিয়াই আছোঁ দেই। বোলে চাহ খাই হাত ধুই আহিলে, চিঙৰা চাহ খাই। তো ৰাইজ এতিয়া বাঢ়িছে আপোনাৰ 5:10 আৰু এতিয়া ডিউটিৰ পৰা এতিয়া ওলাম। ওলাই লৈ তাৰপৰা বৰ্ডিং ফিল্ডলৈ এপাক যাম আৰু আপোনালোককো তাৰ পৰিৱেশটো দেখুৱাই আছোঁ, চাই থাকক। এতিয়া মানে মই এডোখৰতে ৰৈ আছোঁ। এইফালে ছিগনেল লাগি আছে কাৰণে ৰৈ আছোঁ। আৰু এইফালে এখন টাউনলৈ মানে দললৈ এইফালে যায়গৈ। আৰু এইটো হৈছে শিৱসাগৰ ক্লক টাৱাৰ, যিটো একদম অপ্সৰা সন্মুখতে আছে। তাৰপৰা এইফালে যাব লাগিব বৰ্ডিং ফিল্ড। এতিয়া এইফালে যাব লাগিব বৰ্ডিং ফিল্ড। মেডাম মেফি ধুনীয়াকৈ লগাই থোৱা আছে। এতিয়া তাত এপাক যাওঁ, আপোনালোকক দেখুৱাম দেই। ৰাইজ এতিয়া মই গৈ আছোঁ দেই। ভি মাৰ্ট, এখন ভি মাৰ্ট। এইফালে ধেৰ দোকান চোকান আছে। এখন কানাইজ বেকাৰী। এতিয়া এইফালৰ পৰা ভিৰ লাগিব দেই। ৰ'ব, শিৱসাগৰৰ নাট্য মন্দিৰ এইটো। আৰু এইফালে মানে একদম গাড়ী ভিৰ লাগিলেই পূৰা, দেখিছে নাই? পূৰা ভিৰ হৈ আছে। ৰ'ব দেই, এইডোখৰত কেমেৰাটো অফ কৰিছোঁ, মই আগত দেখুৱাই আছোঁ। এইফালে একদম পোষ্টাৰ লাগি আছে মেডাম মেফি উদযাপন। আৰু এইফালে ডেট চেট আছে 30, 31 আৰু 1 ফেব্ৰুৱাৰী। কাইলৈ 1 ফেব্ৰুৱাৰী আৰু কাইলৈ আহিব আচুৰ্য বৰপাত্ৰ। এতিয়া মই উপস্থিত আছোঁ শিৱসাগৰ বৰ্ডিং ফিল্ডত, মানে চাইডতে আছোঁ। এতিয়া মই ফিল্ডত সোমাম। এইফালে পূৰা চিঞৰ-বাখৰ হৈছে, পেণ্ডেলৰ কিনাৰত আছোঁ মই। আৰু এইফালে গৈ আছোঁ এতিয়া গেটেদি, আপোনালোকক দেখুৱাই দিম দেই। এখন হৈছে গেট, এই ল'ব ফ্লাছটো জ্বলাই দিছোঁ। মোৰ ফ্লাছে কামেই দিয়া নাই, এই লাইট জ্বলোৱা নাই কাৰণে জিলিকা নাই এখন গেট। আৰু এইফালে আপুনি সোমাই যাব লাগিব দেই। এইফালে এখন পেণ্ডেল কেনেকুৱা ডাঙৰকৈ দিছে, দেখিছে নাই? এইফালে ষ্টেজটো আছে, এইটো ষ্টেজটো। পেণ্ডেল বহুত ডাঙৰ। এইফালে কিবা দোকান চোকান আছে এগালমান, ধেৰ দোকান চোকান। এইটো ৰাইজ মেইন ষ্টেজটো হৈছে এইটো মেডাম মেফি। পেণ্ডেলটো কেনেকুৱা ডাঙৰ দেখিছে নাই? ইমূৰৰ পৰা সিমূৰলৈ একদম চকী মানুহ হ'ব আৰু অলপ লাহে লাহে। আৰু কাইলৈ আছেই, কাইলৈ প্ৰগ্ৰেম আছে ইয়াত। কাইলৈ আহিব দেই সকলো।
ল'ৰা স্পীকাৰত গান বাজি আছে। দোকান ঢেৰ দোকান দিছে নাই মেডাম বেবিত। আচাৰ কাপোৰ আৰু এইখন নাৰ্চাৰী ফুলৰ দোকান এখন আৰু এইখন ষ্টেজটো। এইফালে চব মেখেলা চাদৰ আৰু চব আগলৈ নাই। আকৌ এতিয়া মই বেক হৈ দিছোঁ দেই। তো ৰাইজ আজিলৈ এৰিলোঁ। এতিয়া বহুত ঘূৰিলোঁ, গোটেইখন ঘূৰি মেলি ফুৰি চব চালোঁ মেলিলোঁ আহিলোঁ। কাইলৈ বেছি ভাল লাগিব। কাইলৈ আছে আশ্চৰ্যতা প্ৰগ্ৰেম আৰু কাইলৈ আহিম ধুনীয়াকৈ। কাইলৈ এতিয়া মই কাইলৈ দেখুৱাই দিম দেই। বাই বাই।